নমস্কাৰ, যদি আপুনি জন্ম হৈছে 1, 10, 19 আৰু 28 তাৰিখে তেনেহ'লে এই ভিডিঅ'টো চাওক। 2026 চনটো আপোনালোকৰ কাৰণে কেনেকুৱা যাব? মূলাংকন ব্যক্তিসকল, আপোনালোকৰ 2026 চনটো নতুন আৰম্ভণি হ'ব। আপোনালোকৰ নতুন ৰিলেশ্যনশ্বিপ, নতুন কলেজ, নতুন চাকৰি, এনেকুৱা কিছুমান কাম হ'ব আপোনালোকৰ 2026 চনত। আপোনালোকে নিজক ধুনীয়া ৰখাত পইচা খৰচ কৰিব। ব্ৰেণ্ডেড বস্তু লোৱাত, পাৰ্লাৰ যোৱাত, এনেকুৱা কিছুমান কামত আপোনালোকে পইচা খৰচ কৰিব। আপোনালোকৰ কিছুমান আধৰুৱা সপোন আছিলে, যিখিনি পূৰণ হ'ব গৈ আছে 2026 চনত। 2026 চনত আপোনালোকে এটা কথা সদায় মনত ৰাখিব, এলেহুৱা নহ'ব, ডিচিপ্লিন কৰক। এই 2026 চনত আপোনালোকে কিবা এটা পাবৰ কাৰণে আহি আছে। 2026 চনটো আপোনালোকৰ কাৰণে ভাল হয়। 2026 চনত আপোনালোকক কিবা দিব আহি আছে। সেইকাৰণে ডিচিপ্লিন ৰাখক, এলাহ নকৰিব আৰু নিজৰ কাম ভালকৈ কৰি যাওক। যিটো সপোন আছিলে ঘৰ এটা লোৱা, নতুন ঘৰ বনোৱা, সেই সপোনটো 2026 চনত পূৰণ হ'ব গৈ আছে। 2024 চনটো আপোনালোকৰ কাৰণে ভালেই যাব। সেইকাৰণে টেনশ্যন নল'ব, খালি ডিচিপ্লিন আৰু হাৰ্ড ৱৰ্ক কৰি যাওক, এলাহ নকৰিব। ৰাতিপুৱা সোনকালে উঠিলে আপোনালোকে সূৰ্য প্ৰণাম কৰিব। যদি 6টাৰ পৰা 8টাৰ ভিতৰত আপোনালোকে সদায় সূৰ্য প্ৰণাম কৰে, 2026 চনটো মেইনলি আপোনালোকে বহুতো ভাল শুভফল পাই যাব এই বছৰটোত। যদি আপোনালোকে আৰু জানিব বিচাৰিছে তেনেহ'লে মেছেজ কৰিব। ধন্যবাদ।